নমস্কাৰ বন্ধুসকল, কেনেকুৱা সকলোৰে ভালে নিশ্চয়। বহু ব্যস্ততা চবৰে চলি আছে, খেতি আৰু কামৰ ব্যস্ততাৰ মাজতো আজি অকণমান ওলাই আহিলোঁ ফেমিলিৰ সৈতে লখিমপুৰৰ গান্ধী পাৰ্কলৈ। তো আহি দেখিলোঁ বহুত কাম বাকী আছে, পুৰণা কামবোৰ বেয়া হৈ গৈছে আৰু নতুন কামবোৰ এতিয়ালৈকে হ'বলৈ বাকী আছে। তথাপিও অকণমান ধেমালি কৰিলোঁ, খেলিলোঁ, ফটো উঠিলোঁ। মাথা ঘূৰাইছেনে? আৰু এনেদৰে সময় কটালোঁ অলপ সময় ফেমিলিৰ সৈতে। নতুন ট্ৰেইন ডবা আনি থৈছে দেখিছে তো বেয়া নালাগিলে, কিন্তু কাম বাকী আছে, এইবোৰ বস্তু আনি থৈ আছে, ফিটিং হোৱা নাই এতিয়ালৈকে। গান্ধী পাৰ্ক যদি আহে আপোনালোকে কেইদিনমান পিছত আহিব, হয়তো আৰু এমাহ সময় লাগিব। তো এনেদৰে অলপ সময় পাৰ্কত কটোৱাৰ পিছত আমি ওলাই গ'লোঁ ফুড কৰ্টলৈ। আৰু এয়াই হৈছে লখিমপুৰ ত্যাগ ক্ষেত্ৰত থকা ফুড কৰ্টখন। বন্ধুসকল, যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। যথেষ্ট মানুহ হয়, আমি দিনৰ সময়তে গৈছিলোঁ, প্ৰায় 3মান বজাত 4মান বজাত। আহিলে ইয়াতে সোমাব, বেয়া নালাগে। আৰু অলপ কিবা কিবি খাই বৈ ইয়াৰ পৰা ওলালোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিব বিচাৰিছোঁ বন্ধুসকল। বাই বাই, জয় অসম।